हेलो बंधु बान्धवीসকল মই আলপনা বৰুৱা স্বাগতম জনালো সকলোকে মোৰ চেনেললৈ আকৌ আহিল আপোনালোকৰ মাজলৈ ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে এটি নতুন ভিডিঅ'লৈ মই প্ৰায় প্ৰতিটো ভিডিঅ'তে কৈ আহিছো আপোনালোকক যিকোনো এজোপা ফুল লগাবলৈ হলে চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব দি ফুলজোপা লগাব লাগে এক নম্বৰ ফুলজোপা গ্ৰোইং পিৰিয়ড দুই নম্বৰ ফুলজোপা আউটডোৰ নে ইনডোৰ প্লেন্ট জানিব লাগে তিন নম্বৰ ফুলজোপাৰ বাবে পট্টু মাটি কিদৰে প্ৰস্তুত কৰিব লাগে আৰু 4 নম্বৰ যিকোনো ফুল এজোপাক কিমান পৰিমাণে পানী দিব লাগে সেইটো বিষয় জানিব লাগে এই চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব দি যিকোনো ফুল এজোপা লগালে খুব সুন্দৰকৈ গ্ৰো কৰে এই চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব দি মই প্ৰতিটো ভিডিঅ'তে ভাগ আলোচনা কৰি আহিছো আজি মই লৈ আহিছো এই সামাৰ সিজন মানে বাৰিষা বতৰত খুব সুন্দৰকৈ গ্ৰো কৰা সুন্দৰ পাতৰ ফুল এজোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে বাৰিষা বতৰত গ্ৰো কৰা ফুল এজোপাকে বাৰিষা বতৰত বাগিচাত আনি লগাব লাগে যিটো সিজনত যিজোপা ফুল গ্ৰো কৰে সেইটো সিজনত ফুলজোপাক লগালে মনৰ বিচৰা ধৰণে গ্ৰোথ পায় হে মই আজি এই বাৰিষা সিজনত গ্ৰো কৰা এই সুন্দৰ পাতৰ ফুলজোপা যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছো এইজোপাৰ নাম সেফলেৰা হয় খুব সুন্দৰ পাতৰ ভেৰিগেটেড পাতাবাহাৰ ফুল হয় এইজোপাক আমব্ৰেলা প্লেন্ট নামেও জনা যায় কিয়নো ইয়াৰ পাতবিলাক আমব্ৰেলা শেপত আছে এইজোপা এয়াৰ পিউৰিফায়াৰ প্লেন্ট হয় বায়ুত যিমান হাৰ্মফুল গেছেছ আছে বা টক্সিক গেছেছ আছে সকলোবিলাক ৰিমুভ কৰি দিব পৰা গুণ আছে এইজোপাৰ বায়ু প্ৰদূষণমুক্ত কৰি দিব পাৰে সেয়ে আপোনালোকে এইজোপা আপোনালোকৰ বাগিচাত এড কৰিব পাৰে বা ৰুমৰ ভিতৰতো থব পাৰে ৰুমৰ ভিতৰত থবলৈ হলে এইজোপাক এনেকুৱা জেগাত থব য'ত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা থাকে যেনে খিৰিকী মুখত এইজোপা ইনডোৰ প্লেন্ট হয় সেয়ে এইজোপা সুন্দৰ গ্ৰোথৰ বাবে আপোনালোকে ছাহত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থব তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব পুনে সূৰ্য পোহৰত থলে এইজোপাৰ পাতবিলাক জ্বলি যোৱাৰ দৰে হয় সেয়ে পুনে সূৰ্য পোহৰত নথব অৱশ্যে পুৱাৰ বা আবেলি ভাগৰ কোমল সূৰ্য পোহৰটোত পুনে পৰাকৈ থলৈ 1-2 ঘণ্টাৰ বাবে তেতিয়া ফুলজোপা খুব সুন্দৰকৈ গ্ৰো কৰিব এয়া হ'ল ফুলজোপাৰ লাইট লোকেশ্যন মানে ফুলজোপা কেনেকুৱা জেগাত থব পুনে সূৰ্য পোহৰত থব নে ছাহত থব সেই বিষয়ে এইজোপা ইনডোৰ প্লেন্ট হয় আপোনালোকে ছাহত থব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত এইজোপাৰ পাতবিলাক তেতিয়াহে ভেৰিগেশ্যনত আহে যেতিয়া আপোনালোকে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থব একেবাৰে ছাহত থলে এইজোপাৰ পাতবিলাক সেউজীয়া হৈ যায় এইজোপাৰ 3টা প্ৰজাতি আছে এজোপাৰ পাতবিলাক সেউজীয়া আৰু এজোপাৰ পাতবিলাক সেউজীয়া আৰু বগা পাতবিলাক সৰু আৰু এইজোপা ইয়াৰ পাতবিলাক অলপ ডাঙৰ হয় সকলোৰে যতন আৰু প্ৰতিপালন একেই হয় ফুলজোপাৰ গ্ৰোইং পিৰিয়ড আৰু লাইট লোকেশ্যনৰ বিষয়ে মানে কেনেকুৱা জেগাত থব সেই বিষয়ে বৰ্তমান আলোচনা কৰা হৈ গ'ল এতিয়া আহো ফুলজোপাক ৰুবলৈ পট্টু মাটি কিদৰে প্ৰস্তুত কৰিব লাগে কেনেকুৱা মাটি তৈয়াৰ কৰি ফুলজোপাক ৰুলে ভালদৰে গ্ৰো কৰিব গ্ৰোথ ভাল হ'ব এইজোপাক ৰুবলৈ পট্টুৰ মাটি ফসফসীয়া বালিয়া মাটি প্ৰস্তুত কৰি ল'ব লাগিব সেয়ে এইজোপাৰ বাবে পট্টু মাটি তৈয়াৰ কৰোঁতে আপোনালোকে 25% সাধাৰণ মাটি 25% বালি 25% সাৰ যিকোনো সাৰ ল'ব পাৰে আপোনালোকে কেঁচু সাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সমপৰিমাণে মিলাই লৈ মাটি মিশ্ৰণখিনি দিব পাৰে আৰু আপোনালোকে 25% কোকোপিট ল'ব কোকোপিট এই কাৰণে ল'বলৈ কোৱা হৈছে কাৰণ এইজোপাৰ পট্টুৰ মাটিখিনি অলপকৈ হেমেকাই থব লাগে কোকোপিটে পানী অবজাৰ্ভ কৰি থয় সেয়ে আমি ঘনে ফুলজোপাক পানী দিয়াৰ প্ৰয়োজন নহয় ফসফসীয়া বালি মাটি প্ৰস্তুত কৰি যিকোনো এজোপা ফুল লগালে ফুলজোপাৰ শিপাবিলাকে বাঢ়িবলৈ সুবিধা পায় ফুলজোপাৰ শিপাবিলাক পট্টুৰ তলৰ মাটিলৈকে যায় আমি যিখিনি সাৰ পট্টুত দিছো সেই সাৰখিনি ফুলজোপাৰ শিপাবিলাকে ভালদৰে গ্ৰহণ কৰিব পাৰে ফলত ফুলজোপাৰ গ্ৰোথ ভাল হয় এয়া হ'ল সেফলেৰা ফুলজোপাক ৰুবলৈ পট্টু মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে যিসকলৰ ঘৰত পুনে সূৰ্য পোহৰ নপৰে সেইসকলে এনে ধৰণৰ ইনডোৰ প্লেন্টবিলাক বাগিচাত লগাব পাৰে আৰু বহুতো ইনডোৰ প্লেন্ট আছে যিবিলাকক পুনে সূৰ্য পোহৰ নালাগে মই সামাৰ গ্ৰোইং ইনডোৰ প্লেন্টৰ ভিডিঅ'টি প্ৰস্তুত কৰি দিছো আপোনালোকে চাব পাৰিব এতিয়া আহো এইজোপাক পানী দিয়া বিষয়ৰ ওপৰত সুন্দৰ গ্ৰোথৰ বাবে এইজোপাক কিমান পৰিমাণৰ কেনে ধৰণে পানী দিব লাগিব সেই বিষয়ে এইজোপাৰ সুন্দৰ গ্ৰোথৰ বাবে আপোনালোকে পট্টুৰ মাটিখিনি অলপকৈ হেমেকাই থব লাগিব হাতেৰে চুই চাব অলপকৈ হেমেকা ভাৱ এটা থাকিব লাগে পট্টুৰ মাটিখিনি আৰু আপোনালোকে যেতিয়া পানী দিয়ে ভৰপূৰকৈ দিব পট্টুৰ তলৰ মাটিখিনি ভালদৰে তিতাকৈ পট্টুৰ ড্ৰেনেজ হলেদি পানী ওলাই যোৱাকৈ পট্টুৰ তলৰ মাটিখিনি তিতিলেহে ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়িবলৈ সুবিধা পায়
ফলত পটটোত আমি যিবিলাক সাৰ দিছোঁ সেই সাৰবিলাক শিপাবিলাকে ভালদৰে গ্ৰহণ কৰিবলৈ সুবিধা পায়। ফলত ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হয়। এইজোপাতে নহয়, যিকোনো ফুলত আপোনালোকে পানী দিওঁতে ভৰপূৰকৈ দিব। পটটোৰ তলৰ মাটিখিনি ভালদৰে তিতাকৈ পটটোৰ ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ এইজোপাৰ পটটোৰ মাটিখিনি অলপকৈ সেমেকাই থ'ব লাগে। সেমেকাই থোৱা মানে এইটো নহয় যে আপোনালোকে খুব বেছিকৈ পানী দিব, পটটোৰ মাটিখিনি বোকাময় কৰি দিব, এনে নকৰিব। তেতিয়া ফুলজোপাৰ শিপাবিলাক গেলিবলৈ আৰম্ভ কৰিব, ফলত ফুলজোপা মৰি যাব। সেয়ে পানী দিওঁতে সাৱধান হ'ব, চাব যাতে অভাৰ ৱাটাৰিং নকৰে। এতিয়া আহোঁ ফুলজোপাৰ গ্ৰোথ ভাল হ'বলৈ আৰু পাতৰ উজ্জ্বলতা বৃদ্ধি হ'বলৈ মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এই ফুলজোপাৰ গ্ৰোথ ভাল হ'বলৈ আৰু পাতৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ প্ৰতি 15 দিনৰ মূৰে মূৰে লিকুইড সাৰ দিব লাগে। পাতৰ ফুল যিহেতু, সেয়ে যিকোনো পাতৰ ফুলৰ পাতৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ আপোনালোকে নাইট্ৰজেনযুক্ত লিকুইড সাৰ দিয়াৰ প্ৰয়োজন। কেঁচুসাৰ আৰু শুকান গোবৰত যথেষ্ট পৰিমাণৰ নাইট্ৰজেন থাকে, যি ফুলজোপাৰ গ্ৰোথ বঢ়াবলৈ আৰু পাতৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ যথেষ্ট সহায় কৰে। সেয়ে প্ৰতি 15 দিনৰ মূৰে মূৰে আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ ফুলজোপাৰ গুৰিত দিব। তেতিয়া ফুলজোপাৰ গ্ৰোথ ভাল হোৱাৰ লগতে পাতৰ উজ্জ্বলতাও বৃদ্ধি হ'ব। এই লিকুইড সাৰ দিয়াৰ আগত আপোনালোকে পটটোৰ মাটিখিনি আগতীয়াকৈ পানী দি নল'ব। পটটোৰ মাটিখিনি শুকাই থাকিলেহে এই লিকুইড সাৰ দিব। তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে আমি দিয়া লিকুইড সাৰবিলাক ভালদৰে গ্ৰহণ কৰিব পাৰিব। লিকুইড সাৰ প্ৰস্তুত কৰোঁতে আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰ 1 মুঠি পৰিমাণত 1 লিটাৰ পানীত তিয়াই থ'ব এদিন বা দুদিনৰ বাবে, আৰু সেই পানী আপোনালোকে ফুলজোপাৰ গুৰিত দিব। এই লিকুইড সাৰ প্ৰস্তুত কৰি আপোনালোকে দি থাকিবলৈ সময়ৰ অভাৱ হয়, তেনে আপোনালোকে 1 মুঠি কেঁচুসাৰ বা শুকান গোবৰ পটটোৰ মাটিখিনিৰ চাৰিওকাষে দি দিব পাৰে। তেতিয়াও ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হয়। এই সাৰ কেৱল আপোনালোকে ছামাৰ ছিজনতহে, মানে বাৰিষা বতৰতহে দিব। উইণ্টাৰ ছিজনত এইজোপাক সাৰ নিদিলেও হয়। উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰোথ ৰখি যায়। এতিয়া আহোঁ এইজোপা কেনেকৈ জোপোহা কৰিব পৰা যায়। এইজোপা নিজে নিজে ব্ৰাঞ্চ ওলাই জোপোহা নহয়, সেয়ে এইজোপাক প্ৰুনিং কৰা আৱশ্যক হয় জোপোহা কৰিবলৈ। এয়া চাওক, মই এই ব্ৰাঞ্চটো কাটি দিছিলোঁ। এই ব্ৰাঞ্চটো গাঁঠিৰ অংশৰ পৰা এয়া 2টা পোখা ওলাইছে। এইজোপাক এনেদৰেই জোপোহা কৰিব পৰা যায়। অৱশ্যে ইয়াৰ গুৰি অংশৰ পৰা এই বাৰিষা ছিজনত নতুন নতুন পোখা ওলাই, কমকৈ হ'লেও এতিয়াও ফুলজোপাক জোপোহা কৰাত এই পোখাবিলাকে সহায় কৰে। ফুলজোপাৰ পাতৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ আপোনালোকে আৰু এটা কাম কৰিব পাৰে। আপোনালোকে কেঁচা গাখীৰ 2-3 চামুচমান লৈ 1 লিটাৰ পানীত মিলাই লৈ সেই পানী ফুলজোপাৰ পাতত স্প্ৰে কৰিব পাৰে। তেতিয়া ফুলজোপাৰ পাতবিলাক যথেষ্ট উজ্জ্বল হৈ পৰে। এতিয়া আহোঁ এইজোপাৰ পৰা কেনেকৈ পুলি প্ৰস্তুত কৰিব পাৰি। এতিয়া এইজোপাৰ গ্ৰ'য়িং পিৰিয়ড হয়, সেয়ে আপোনালোকে এনেকুৱা ব্ৰাঞ্চৰ পৰা এইজোপাৰ নতুনকৈ পুলি প্ৰস্তুত কৰি ল'ব পাৰে। এনেকুৱা ব্ৰাঞ্চ কাটি লৈ আপোনালোকে পানীৰ বটলত কাটিংটো থৈ দিলেও অতি সহজে শিপা ওলাই নতুন পুলি প্ৰস্তুত হয় এই বাৰিষা ছিজনত। বা এনেকুৱা কাটিং আপোনালোকে মাটিত গুজি থৈও নতুনকৈ পুলি প্ৰস্তুত কৰি ল'ব পাৰে। খুব সহজে ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত হয়। কেৱল মাত্ৰ এই বাৰিষা ছিজনতহে ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰোথ ৰখি যায়। উইণ্টাৰ ছিজনৰ ইয়াৰ গ্ৰ'য়িং পিৰিয়ড নহয়, সেয়ে কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পৰা নাযায়। কাটিংবিলাক গ্ৰ' কৰাত অসুবিধা হয়। অ'কে ফ্ৰেণ্ডছ, এয়া আছিল ছেফলাৰৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। আপোনাৰ যিকোনো প্ৰজাতিৰ ছেফলাৰ যদি আছে, তেনে এইবিলাক কৰি চাওকচোন। ফুলজোপাৰ গ্ৰোথ আৰু পাতৰ উজ্জ্বলতা নিশ্চয় খুব বেছি সুন্দৰ হ'ব। ইয়াৰ উপৰিও ছেফলাৰৰ পাতবিলাক অতি সোনকালে বুঢ়া হৈ সৰি নাযায়। সেইবাবে আপোনালোকে ফুলজোপাৰ পাতবিলাকত ধূলিৰ লেয়াৰৰ পৰা বচাবলৈ ফুলজোপাৰ পাতবিলাকক মাজে মাজে আপোনালোকে পানী স্প্ৰে কৰি ধুব, ধূলিৰ লেয়াৰটো আঁতৰাই দিব। তেনে আজিলৈ আহোঁ। ভিডিঅ'টো যদি উপকাৰী যেন লাগে, তেনে আপোনালোকে ভিডিঅ'টো লাইক এটা মাৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। আৰু যিসকল নিউ ভিউৱাৰ্ছ, সেইসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই নতুন নতুন ফুলৰ কেয়াৰ টিপছ লৈ যেতিয়া ভিডিঅ' দিম, তেতিয়া আপোনালোকে ন'টিফিকেশ্যন পাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।